মই তাই যোনটো কৰিছিলে মই সেইটো পাৰিছিলো তাই কিন্তু এটা ডিলিট কৰিবলৈ চাইছিলে জিটি কৰি দিছিলে হা সেইকাৰণে মই পাছত এইটো হাফ লগাই দিছো এছ মই পইণ্টটো পালো মোৰ 4 পইণ্ট ক নুশুনিলো একো দেখাই নাই তো কোৱা এটা Hey guys! নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ আমি এটা চ্যালেঞ্জিং ভিডিও লৈ আহিছো আৰু এই চ্যালেঞ্জিং ভিডিওটো হৈছে Whisper Challenge! তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো Let's get started! আৰু এই চেনেলটো হৈছে শ্ৰীমতী জামিনী ফুকনৰ আৰু আজি এই চ্যালেঞ্জ ভিডিওটোত পাৰ্টিসিপেট কৰিব শ্ৰীমতী জামিনী ফুকন আৰু মই শিখা ফুকন লগত আছে প্ৰিন্সি ফুকন তো তিনিটা ৰাউণ্ড হ'ব তিনিটা সুধা হ'ব প্ৰথম এটা মোক সুধিব সেকেন্ড তাই থাৰ্ড টেক তেনেকৈ তিনিটা ৰাউণ্ড আজি হুইস্পাৰ চ্যালেঞ্জৰ ফাৰ্স্ট ৰাউণ্ডটো আমি ষ্টাৰ্ট কৰিম এতিয়া তো ফাৰ্স্ট মই কম ইহঁতি দুজনীয়ে গেছ কৰিব লাগিব যে মই কি কৈছো মোৰ লিপছত চাই গেছ কৰিব লাগিব আৰু যোনে গেছ কৰিব পাৰে তাৰ পইণ্ট পাব আৰু যোনে নোৱাৰে সি পইণ্ট নাপাব তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ তো ফাৰ্স্ট মই কি ক'ম অসমীয়া ক'ম নে সব অসমীয়া তাত চাই কবি হা অ'কে চাই মুভিৰ নাম ক'ম Suren Surar Pute. पहिला पिंकी एक पॉइंट মই অনন্যা আহি আছে তো ফার্স্ট রাউন্ড মই আগে কলো তারপর এই যে এটা পিন্সিয়ে কব আমি দুজনে গেস কৰিম মই সিনেমা নাম নাই জানো জি নহয় নতুবা কিবা ডায়লগৰ সৰু ডায়লগ হলো হ'ব ক কি ভাল হে জীবন পাতাৰ লগৰ ইহানে পাৰিলো জীবন পাতাৰ লগৰ মই মনে নকৰিলো ভালকে নহব নহয় এবাৰ ফাৰ্স্ট ৰাউণ্ডটোৰ এবাৰ শিখা পাল এবাৰ তই ক আমি দুজনে গেছ কৰিম 1-1 স্কোৰ 0 এইবাৰ মোৰ সোধা পাল তো মই ইহঁতক দিম কি কলি অকমান ভালকে ক গান গাছ গোৱা নিচিনা লাগিছে বহুত দীঘলে কেইটা ৱৰ্ড আছে বহুত দীঘলে নিচিনা লাগিছে 5টা মই একো বুজি পোৱা নাই মই পইণ্ট পাম য়েছ তই কেনেকৈ পোৱা নহয় কেলে নাপাম ক'বলৈ পইণ্ট কোনো নাপায় ক'বা তই লগা নাহিছোঁ ৰখি থাক কি এনেকৈ অকণমান টানাকৈ মুখখন মেলি ক ক পাৰিবই লাগিব আমি নহয় ইমান হেৰি ককা দেউতা নাতি আৰু হাতী ককা দেউতা নাতি আৰু হাতী ইহঁতি নোৱাৰিলে বহুত পুৰণা হয় হ'ব এক পইণ্ট সাধুৰ নিচিনা লাগিছে এবাৰ নেক্সট মোৰ সেকেন্ড ৰাউণ্ডটো হৈছে এবাৰ সেকেন্ড ৰাউণ্ডটো ষ্টাৰ্ট হ'ব মই কম এহেঁতি দুজনীয়ে গেছ কৰিব দুইজনীয়ে নোৱাৰিলে পইণ্টটো মই ক'ম প্ৰথম ৰাউণ্ডত আমি আটাইকেইজনীয়ে চিনেমাৰ নাম ক'লোঁ পুৰণা চিনেমা হওক অসমীয়া চিনেমাৰ নাম ক'লোঁ তো এতিয়া ছেকেণ্ড ৰাউণ্ডটোত কিবা গান গাব লাগিব গানৰ কিবা লিৰিক্স গাব লাগিব তো ছেকেণ্ড ৰাউণ্ডটো আৰম্ভ কৰিব জানিব এবাৰ সেকেন্ড ৰাউণ্ডটোত যিহেতু গানৰ হ'ব চ' মই ক'ম তোমালোকে গেছ কৰিবা অ'কে আচ্ছা গেছ কৰিবি দেই তোমাক কি এইটো হাঁহোতে যাব তোৰ হাঁহতে যাব কৰি আছো সেনেকুৱাই আকৌ চালনী তোমাৰ বিয়া দিনা জোনবায়ে বেজিটো দিয়া বুলি কৈ দিম এই গম পালো মই য়েছ 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 মই পালো পইণ্ট মই জিকি আছো আমাৰ 1-1 এবাৰ প্ৰিন্সিপাল প্ৰিন্সিয়ে কব কলি কলি
জিলেলে মই কম এবাৰ এবাৰ তোৰ পাৰ এজনটো বহুত টান দিব ভালকৈ চাই দিব লাগিব কলিয়ে নে কি এক লাইন গাই দিছো এবাৰ লাষ্ট দেই হেনে নহ'লে প্ৰথম পা হৈ যাব প্ৰথম পা ক পাঁচটা দিদে 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 মই স্যার তোরা তোরা আইছো তুমি দে 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 নোয়া দে তুমি তোমাকে না পারে কবে লাস্ট বার ভাই দে লাস্ট বার তুমি সদা সুয়া তোমাকে দে 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 নোয়া দাদি মই নোয়া ভে দিছো আওয়াজ দে তুমি দিলকি টাকা তোরা হয় তোরা আবাদি ভাই দিলে মই তোরা তোরা কই আছে তুমি তুমি দিলে তুমি দিলে আমি দেখো ইয়েস 3.1 পাই 3.1 আছে মই তো 3.1 তাপা লাস্ট রাউন্ড এটা দিনে কি মন লাগিব পাইব খালি আপনি খালি তো এটা মই কাম মই দিম কাম ওখানে দিব তুমি ওয়ান পাই আছে তো পাইলে এই নোয়া দিম মানে মই কানালে গৈ লাগে কেন মই বুঝে না বলা এবাৰ মোৰ পাল সো মই কম তোমাকে গেছ এবাৰ শেষৰ ৰাউণ্ড দেই গানে হয় ঠিক আছে আলহী হৈ যাম এই ৰখ কৈ হেকি হোৱা নাই তাই কৰে ইয়াত চলে নহ'ব মোৰ ইয়াতে বহুত মই হাইয়ে দেলে দিলে না কোৱা তো মই চাইতে পাইলে কোন নেবা কি নতুবা নকস মই বলে তা আলহী হৈ আহিম এই নকলে নহয় আলহী হৈ যাম এদিন তোমাৰ মই এইটো শুনিবলৈ আহিছে তাই চা বিজনেছ তাই চা প্ৰথম আলহী হৈ আহিবা বুলি শুনিছো ধৰিব পৰা নাই নহ'লে পাছে ক কি নহ'ব কি আকৌ নদী বাঢ়িলে হয় নাই নহয় কি নোৱাৰি পাছে নাই ভালকে ক তই দিবা কম মই এটাও ধৰিব নাই অলপ প্ৰথম আকৌ কি কৈছে তেনেকুৱা ঠাণ্ডা দিছো কোনো ন আকৌ সেইডোখৰতে তাই গণ্ডগোল কৰি দিব কিবা চন্দ্ৰখনে ক'ব তালে চা তলে নাচে তলে চালে মাৰি হ'ব চকু মুদি পালে চিকাৰি যায় নামিব বস্তুটো তেনেকৈ ডাঙৰকৈ কয় ইয়াত আকৌ ক আলহী আহিব আছে নাই আকৌ ক আপুনি আহিবা পাহৰি আলহী হৈ আহিবা দৰা সাজি আহিবা হৰি হেলকে কৈ আছা পাঁচ দে নোৱা মই পাঁচ দিছো না পাঁচ দে সেইটো শুনিছো কাৰণে আমি কৈছো নহয় সেইটো পাঁচ 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 আগ লতি কলা পাত লৰে কি সৰে আৰু দিলো আগ লতি কলা পাত লৰে মোৰ আগতে পৰে সেইটো দে আগ লতি কলা পাত লৰে কি সৰে চিলনীয়াক মাতিলে তাই চাইছিলে যে হাজু হ'ব তো মোৰ 3.231 তো এবাৰ তোমাৰ পাল এবাৰ পিঞ্চিয়ে ক'ব তালে চাই ক মইনা তোমাক বহুতে মই তাই যোনটো কৈছিলে মই পাইছিলো তাই কিন্তু ডিলিট কৰিবলৈ চাইছে জিটি কৰি দিছিলে হা সেইকাৰণে মই পাছতে ভাগ লগাই দিছো এছ মই পইণ্ট পালো মোৰ 4 পইণ্ট অলৰেডি মই যে পুৰা অলি হা এটো আছে আৰু ৰাউণ্ড আছে তো মোৰ ঠিক বহুত জিব ড্ৰ হ'লে আৰু ৰাউণ্ড হ'ব খাই আছে মই তাই আছি য়েছ এটা লাষ্ট তোমাৰ পালো কি গান নে মই গান কম হা তালে চাও কি নাই হয় দিছাই না ক ক হাই বুলি পানিশমেন্ট খাম লাগছে নেকি ড্ৰ হ'লে আৰু কবি ক ক নহনিলো একো দেখাই নাই গানটো নতুন না পুৰণা নতুনো নহয় পুৰণাও নহয় মধ্যমীয়া মই জামিনীক দিম
জেডৰ পৰা এমলৈকে উল্টাকে মাতিবলৈ জাপিন সিক দিম এমৰ পৰা এ লৈকে ওকে তোমালোকে কেমেৰা আগত মাতি থাকিব লাগিব প্ৰথমে মই জামিনিক ৰিকুৱেষ্ট কৰিছো তুমি তোমাৰ যোনটো পানিশমেন্ট সেইটো তুমি ফলো কৰা আৰু এইবোৰ আঙুলিৰ হিচাপ নহব জেডৰ পৰা এমলৈকে কেমেৰা আগত ZYX এইটো পঢ়িলে যায় পাৰিলি আৰু ভাবি ভাবি তো আজিৰ এই চেলেঞ্জিং ভিডিঅ'টো ইমানখিনি আছিল আৰু আগলৈও এনেকুৱা ভিডিঅ' আহি থাকিব তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানখিনি আছিল বাই 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 বাই